নিশ্চয় থেংক ইউ আমি যে ঘূৰি ফুৰিছোঁ আমি এটা ভিডিঅ' ৰেডি কৰি গৈ আছোঁ ব্লগ নহয় আমাৰ যাত্ৰাটোত ক'ত ক'ত যাওঁ ইয়াত আমি অনুষ্ঠানবিলাক নেদেখুৱাওঁ গতিকে এইটো যেতিয়া সিদ্ধাৰ্থ শৰ্মা বুলি ক'ৰবাত পাব ইউটিউব চেনেল আপোনালোকে চাব আপোনালোকে এইখিনিও দেখিব আমি গোটেই যাত্ৰাটো কৰি আছোঁ আৰু বিহু এটা দি আৰম্ভ কৰোঁ নেকি ভালে আছেনে সকলো ভালে আছে ন আৰু প্ৰথমবাৰৰ কাৰণে লক্ষীপথাৰলৈ আহিলোঁ সঁচাকৈ ভাল লাগিছে ইমান আপোনালোকৰ মৰম আমি নামোতে যি উৎসাহ ইমান ধুনীয়াকৈ হাত চাপৰি চিঞৰিছে কিন্তু এনেকৈ মই এনেকৈ কথা ক'লে ভাল নালাগে ন মোহন ত্যাগী সকলোৱে গানে কাণখন ভাঙি পেলাইছে বেলেগ প্ৰশ্ন কৰে শুনিব গনা নাই ইমান ভিৰ ভাৰ মানুহজনী অকণমান কেনেকৈ লৈ ফুৰিব মোৰ গৰাকীক যদি আপোনালোকে টিভিৰ লগত তুলনা কৰে তেতিয়াহ'লে সেইগৰাকী হ'ল পৰ্টেবল টিভি যদি গাড়ীৰ লগত তুলনা কৰে তেতিয়াহ'লে মোৰ গৰাকী হৈছে নেমৰ একে টপ মডেলটো আমাৰ বিহু সমিতি উদ্যোক্তা মণ্ডলী প্ৰথমে বিহু উলহ তথা শ্ৰদ্ধা জনাইছোঁ আৰু সমূহ ৰাইজক সেৱা জনাইছোঁ পুনৰবাৰ আগন্তুক দিন আপোনালোকৰ ভালেৰে যাওক সকলো ভালে থাকক এনেকৈ সকলো এক হৈ থাকক আমি তাকেই কামনা কৰিছোঁ আৰু বিশেষভাৱে ধন্যবাদ জনাইছোঁ সেইসকলক যিসকলে চশমা পিন্ধি আমাৰ অনুষ্ঠান উপভোগ কৰি আছে কাৰণ তেওঁলোকে পইচা খৰচ কৰি আমাক চাই আছে আইতা ঘৰচোন নাই মৰম এই চাৰে ঘণ্টা বজাত আইতা কোনে গ'লছা গান গাইছে আইতা বিহু ফাংচনলৈ আহিছে বুলি পখিলা কৰিছে দেখোন আকৌ বিয়া হ'ব নেকি আইতা ঘৰচোন নাই মৰম আইতা ঘৰচোন গাঁৱৰ গোপিনীয়ে বিহুখন পাতিছে চিৰা পিঠা ভাজি মই মানে চেষ্টা কৰিব পাৰোঁ অকণমান ভুলে শুদ্ধ অকণমান গালো এদৰ পাৰিম মই যদি আইতাৰ উৎসাহ দিয়ে মোৰ গাবলৈ চেষ্টা কৰিব পাৰোঁ কিয় নেকি বাৰু আইতাই আকৌ ইমান মৰম দিছে গা একে কলি এটা গা ধুনীয়াকৈ গা গান গাঁৱনে এই নালাগে সিমান নালাগে নহয় ভৰিখনে ক'ব হে মৰম জান মৰম কমলৰ ভনীয়েকক মনত পেলা কমলৰ ভনীয়েক হৈছে তোৰ কাৰণে মৰম জান তাই গতিকে তই ভাবচোন খুব আনন্দ
তই কমলৰ ভনীয়েকক মৰম জান বুলি মাতিছ ঐ মৰম যা সেইজনী ধৰ কমলৰ ভনীয়েক কোন দেৱিকা এই ইয়াত কমলৰ ভনীয়েক নাই ভাবি ল'বলৈ দিছিল ঐ মৰম জান অ কমলা ভনীয়ে তই মৰম জান বুলি ভাবিলে গা ঐ মৰম জান মৰম অ কমলা ভনীয়ে গাবলৈ হ'লে সাধনা কৰিব লাগিব কচা অকল অকল ৰে এই ৰং ফুটা গা গায়ে সোমাইছে গাটো গা গা গাটো গা সাৰে গা মা পা ধা নি সা সা নি ধা পা মা গা ৰে সা অলপ শিকাই দিছে সাৰে সাৰে গা ৰে গা মা পা মা জানো এই প্ৰকৃতিৰ বুকুৰ নৈ ও বসন্ত আহিলে ও গছে বনে এই লক্ষী পথাৰ বাকী নাই যে ও বিহুখন ও মাতি ও বিহু বিহু ও লাগি এইজন মুকুতাদাৰ নিচিনা আমাৰ বাচ্চা নিচিনা এজন বহি আছে সহযোগ কৰিবনে আৰু আমি আচৰিত আছো আমি গাড়ী দি তেনেকৈ আহি আছো আমি এই বাহিৰত আমি কেমেচাৰে মই কথা পাতিছোঁ যে ইয়াৰ মানুহৰ ইমান উৎসাহ ইয়াত গান লগাই আছে বাহিৰত বন্ধু এগৰাকীয়ে মানে ফূৰ্তি কৰিলে সঁচাই এনেকৈ কৰিব লাগে আৰু ইমান দুখ লাগে তাৰপৰা বস্তু এটা ফাট পাই লৈ গুচি গ'ল নহয় গাড়ী গ্লাছখন খোলোতে এতিয়া কিবা এটা নাই ভালকৈ চাওকচোন তাক সি মাতিলে মোহন দা আহি আকৌ বেয়া পাব বুলি গ্লাছখন খুলি দিলে বস্তুটো ফাট মাৰি লৈ গুচি গ'ল এতিয়া মস্ত সমস্যা হ'ল কি জানেনে মহ টিকনি গাঁও এতিয়া আপোনালোকৰ অনুৰোধ সমিতিক অনুৰোধ কাইলৈ যদি ৰাতিপুৱা হেৰাই পায় টিকনিটা মোক ঘূৰাই দিব নহ'লে বেয়া বস্তু আনিব লাগে বেলেগ জেগাত কিন্তু বেলেগ জেগাত এই কাষত থকা মানুহখিনি বহুত চিঞৰ বাখৰ কৰে বহুত আনন্দ উল্লাস কৰে ইয়াত কিন্তু এনাৰ্জি পাইছে বহি থকা আমাৰ মাজৰখিনিয়ে বহুত উৎসাহত হাত চাপৰি পাইছে কাষৰ খিনিতে ইমান মৰম কিয় লাগে আপোনালোকে বজাইছে যদি ভালকে বজাওক সি গাব আপোনালোকৰ হাত চাপ সকলোৱে নেদেখিছো একো
লাগে তোমালৈ চেনেহ জাগে সঁচাকৈ জানৈ লৈ যাম আমাৰ ঘৰলৈ জানৈ লৈ যাম আমাৰ ঘৰলৈ ধন্যবাদ হয়নে আৰু খোৱা বোৱা আলহী পুৰা শেষ কৰিলে নে নাই গ'লনে নাই মিতিৰৰ ঘৰে চৰে আমি এতিয়া কি কৰিছোঁ আমি আজিকালি কি কৰিছোঁ আমি এইবাৰ বিহু পালে মন কৰিছোঁ এই ঘিলা পিঠা বৰ পিঠা এইবোৰৰ বৰ জনপ্ৰিয়তা নাই এইবাৰ তিল পিঠাই বেছি জনপ্ৰিয়তা পাইছে তেলৰ দামটো বাঢ়ি গ'ল যে গতিকে শুকান শুকান পিঠাবিলাকে জনপ্ৰিয়তা বাঢ়িছে আমাৰ ঘৰত এতিয়া বিশ্বাস নকৰিবা আমি আজিকালি মাংস দিও চব বইল খাওঁ আলহী যদি আহে তেতিয়া মাংস বইলে খাওঁ খালি দাঁতত তেল দুটুকা মাৰি লওঁ হৰি একবাৰ হৰি বল মনে ৰচনা এই সংযোগটো ভাল আছে একবাৰ হৰি বল মনে ৰচনা মানব দেহাৰ গৌৰৱ কৰিওৰা ভাদ মাহত মগুমাহ মাটিমাহটো ভিজিলে তাইৰ দেহত যে মাহটো তাই কোন কমল ভনে বাকী আৰু আছে আজি লক্ষী পথাৰলৈ আহিছো ছোৱালী কামহে এতিয়া মানে কমল ভনিক চাবলৈ কাৰ কাম দিয়ে কচোন কমল ভনিক চাবলৈ তোমালোকে যেনেকে মন যায় মোৰো মন যায় এতিয়া যদি কমলৰ ভনীয়ে কেনে কমলৰ ছাগলী মই একো গম নাপাওঁ আপোনালোকে যেনেকে আশা কৰিছে মই তেনেকে আশাহে কৰিছোঁ ঈশ্বৰে অকল সেইকাৰণে ভাবিছোঁ য'তে ছোৱালী পাওঁ ত'তে লৈ যাম নামটো খালি কমলৰ ভনী একো ল'ম যি মনে নহয় হৰি এনেকে ফেনখন দিয়াৰ কাৰণে থেংক ইউ এখন নিদিয়া হ'লেও হয় কাৰণ কাৰেণ্টটো পুৰি পাংখা ঘূৰি আছে ইয়াৰ আকৌ গৰম লাগিলে ইয়াৰ কেণ্টিনখনত ফেন নাই যে সি নামটো ঘূৰি থাকে সোধকচোন আমাক কিবা সুধিব লগা আছে আমি প্ৰথম আহিছে ঢেৰ প্ৰশ্ন আছে চাগে আপোনালোকৰ কোনে সুধিব আপোনাক হাত দাঙক সোধক তাৰ পৰা আপোনাৰ ডিঙিতে আহিব শব্দ ইয়াতে তোমাৰে বেজাৰত মতাব বেছিলো বোলাকে লৈ আছা চাই ই আকৌ মজা বজায় তাৰ নাচটো মোৰ মাৰি দেখি বজাব তাৰ তোৰ চেপ মোহিনীটো চাইছে নে? তেনেকে চাইছে বুলি নক'ব
এতিয়া ঢোলৰ মাৰি সোমাই দিম কিহৰ কাৰণে জেগা লৈ মেট্ৰি আছে এতিয়া ঢোলৰ মাইকী মানুহ দেখিবই নোৱাৰিছে আমাৰ কেতিয়া আমি দেখিছো নাই এতিয়া বোৱাৰীহে চকু দৰাকে কইনাকে মাহালধি খানে কিনো বিয়া এখন আনাকে আনে নহয় এতিয়া ৰাতিলে কি হ'ল গম পাইছে নাই ৰাতি কেছটো আপুনি গম নাপায় কি হ'ল মানুহ মাতিলে ঠিক আছে কলৰে তলতে ধৰিব জাতি কমছে কম ছজনে নাপালে মাংস বাতি আধা জয়া মাংস বিছনা তলত মানুহ যোৱা পাছতহে পৰিলে মনত আমাৰ এই আমি যে দুটা কে মোহন ইমান বছৰ যে আমি বেহাৰ বাইখন কৰি আছোঁ আপোনালোকে মোবাইলত চাইছে বা অত বছৰ দেখি আছে আমি দুটা কিহৰ সৈতে মিলো বাৰু কওকচোন কে মোহনটো কিহৰ এটা যোৰা যেন লাগে এটা উদাহৰণ কওকচোন মই কোন হয়নে ক'বচোন আমাক কিন্তু দৰ্শকৰ ফালৰ পৰা এটা জেগাত কৈছিলে এজনে আমি দুটা হেনো বুন্দিয়া ভুজিয়া হয়নে আমি দুটা হেনো কাপ প্লেট আমি দুটা হেনো তামোল পাণ যদি জ্বলা খায় তেতিয়াহ'লে জিৰা জালুক আদা নহৰু আমি এইটো চাওকচোন চাই থাকোঁতে আজি 9 বছৰ কিমান অকণমান সময়ৰ পৰা এই ডাঙৰ হৈ গ'ল ন সৰু ল'ৰা ছোৱালীখিনিয়ে মোহনক ভাল পোৱা নে নোপোৱা মোৰ লগত